আপুনি আজি ভাল লাগিছে বুলি আপুনি মিচিং ভাষাত কৈ দিয়ক মিচিং হলো আইরুম ছিল আর বোমাকান্তু আর রেখামাই আপনি মিলিজুলি গেলে সমানে হলুক ভাইও পাইরু ছিল লোক আছে হলুক প্রণাম লম বেয়া নাপাব আমাৰ মিচিঙৰ এইটো এটা ট্ৰেডিশ্যনেল গেম চাই চাওঁ দেই হেল্ল' এভৰিৱান ৱেলকাম টু মাই ইউটিউব চেনেল আজি আমি যিহেতু আজি লিগাঙৰ বতৰত আজি ফাগুনৰ প্ৰথম বুধবাৰ আজি আলি আই লিগাং মিচিং জনজাতিসকলৰ এক কৃষিভিত্তিক যি উৎসৱ এই উৎসৱ আজি আলি আই লিগাং হয় আজি ফাগুন মাহৰ প্ৰথম বুধবাৰ এই আলি আই লিগাঙত মোৰ বন্ধু সৈতে আৰু দুজন বন্ধু আগত গৈ আছে আৰু আহিছে বন্ধু আজি আমি আলি আই লিগাং চাবলৈও যাম গতিকে আপোনালোকো লগত লৈ যাম বলক আমি পলম নকৰি আজি আলি আই লিগাং উপভোগ কৰোঁ আৰু কিছু বস্তু আজি খাওঁ বলক আমি পলম নকৰি ভিডিঅ'টি আৰম্ভ কৰোঁ লেটছ গো আৰু মোৰ লগত আজি যিকেইজন লগত আহিছে দেখিছে পিছপিনে কেনেকুৱা অনুভৱ কেনেকুৱা হেল্ল' এভেন দেখিছে আপোনালোকে মই আজি লিগাঙত আছোঁ লিগাঙত এই টিকা চাপৰি এটা অঞ্চলত আছোঁ আৰু এই টিকা চাপৰি এতিয়া মোৰ পিছপিনে দেখিছে ইয়াতে এতিয়া গুমৰাগ নৃত্য আৰম্ভ হৈছে গতিকে আপোনালোকক এই গুমৰাগ নৃত্য মই দেখাবলৈ আহিছোঁ গতিকে আৰু দেখাম এই লিগাঙৰ বতৰত গতিকে এতিয়া আমি গুমৰাগ নৃত্য উপভোগ কৰোঁ মোৰ পিছপিনে দেখিছে গুমৰাগ নৃত্য এতিয়া নাচনীসকলে নাচিবলৈ লৈছে মিচিং কণাসকলে নাচিবলৈ ধৰিছে গতিকে আপোনালোকক মই দেখুৱাইছোঁ গতিকে আপোনালোকে চাই লওক বলক আমি সকলোৱে গুমৰাগ নৃত্য উপভোগ কৰোঁ
আৰু বন্ধুসকল মোক দেখিছে আপোনালোকে মই আজি আলি আই লৃগাঙত আপোনালোকক আহি আপোনালোকক কিছু দৃশ্যাংশ দেখাই আছোঁ আৰু লগতে ময়ো আহিছোঁ আজি আলি আই লৃগাং খাবৰ কাৰণে ফুৰিছোঁ মানে এনজয় কৰিছোঁ আৰু আপোনালোকক কিছুমান ভিডিঅ' দেখাই আছোঁ আৰু এতিয়া মোৰ পিছতে দেখিছে চাংঘ সদৃশ চাংঘ বনোৱা হৈছে ইয়াতে ককা আইতা মানে তাঁতৰ আয়ো আছে গতিকে তাঁতৰ আয়ো মনৰ কথা জানো অসমীয়া ৰাইজকনো তাঁতৰ আয়ে কি ক'ব খুজিছে সেইটো কথা আমি মনৰ কথা তাঁতৰ আয়ৰ পৰা অলপ শুনোচোন আৰু আপোনালোকেও শুনক ব'লক আমি তাঁতৰ আয়ৰ লগত অলপ মনৰ কথা পাতোঁ আৰু সিহঁতৰ পৰা জানো মনৰ কথা অলপ জানো কওক আমাৰ আপোনালোকৰ মিডিয়াত মানে আমি স্বাগতম জনাইছোঁ আপোনালোকৰ দ্বাৰা আমাৰ নিশ্চয় উপকাৰ হ'ব জাতিটোৰ মোৰ ব্যক্তিগত বুলি নহয় আমাৰ এই মিচিং জনগোষ্ঠীটো পাহাৰত থকা অৱস্থাৰ পৰাই কৃষিজীৱী একমাত্ৰ কৃষিৰ ওপৰত নিৰ্ভৰ আমি প্ৰথমে আলু কচু ৰুই আমি জীৱন যাপন কৰিছিলোঁ আৰু তাৰে আমি সেইটো বছৰটোৰ ভিতৰত এটা মাংগলিক দিন হিচাপে শুভ দিন হিচাপে আমি বুধবাৰৰ ফাগুন মাহৰ প্ৰথম বুধবাৰটোকে আমি গণ্য কৰোঁ আৰু তেনেকৈ মানি আহিছোঁ কিন্তু